एलपी टेट टीचर के लिए जो रिक्रूटमेंट प्रोसेस हो रहा है अभी, जो ऑनलाइन प्रोसेस हो रहा है, इसमें कुछ बात है जो कमेंट्स पे हम लोगों को मिला है। बहुत ही महत्वपूर्ण बात जो डिस्ट्रिक्ट सिलेक्शन के लेकर है, इसमें हम बातें करेंगे। और जो कट ऑफ कितना हाई हो सकता है, कितना लो हो सकता है, इस पर भी हम बातें करेंगे वीडियो के लास्ट में। पहले हम जिला निर्वाचन जो डिस्ट्रिक्ट सिलेक्शन है, इसके बारे में थोड़ा बात कर लेते हैं। देखिए, कौन सी डिस्ट्रिक्ट में कट ऑफ हाई होता है, कौन सी डिस्ट्रिक्ट में कट ऑफ लो होता है, ये डिपेंड करता है कि सपोज़ एक कैंडिडेट उसका डिस्ट्रिक्ट दरंग है और उसका अपर असम में जो नियर बाई डिस्ट्रिक्ट है सोनितपुर और लोअर असम में है कामरूप। ये कैंडिडेट सोचेगा कि कहाँ पे जाए। अभी आप लोग देख सकते हैं कि कामरूप में तो पोस्ट ही नहीं है, या कामरूप के आसपास में कौन सा डिस्ट्रिक्ट है। इस तरह से ये कैंडिडेट अपना दूसरा, इसका मतलब ये है कि वो कैंडिडेट ऐसा सोचेगा कि उसको होम डिस्ट्रिक्ट में सपोज़ नौकरी नहीं मिला तो नियर बाई डिस्ट्रिक्ट में मिले, ऐसा वो सोचेगा। लेकिन कुछ बातें ऐसा है कि, और एक बात है कि कुछ डिस्ट्रिक्ट जो है वो बहुत ही मतलब फोकस में आ जाते हैं। आप लोग देख सकते हैं लास्ट रिक्रूटमेंट में जो धुबरी डिस्ट्रिक्ट था वो बहुत ही फोकस में आ गया था और वहाँ पे कट ऑफ भी बहुत हाई गया था। इसका मतलब ये था कि ये जो कैंडिडेट्स हैं, कैंडिडेट वो लोग एक जॉब के लिए जाते हैं, डिस्ट्रिक्ट उसको मैटर नहीं करते हैं। वो लोग जस्ट एक जॉब लेकर मेस्यूल लेके वो नियर बाई डिस्ट्रिक्ट में आ सकते हैं। इसलिए फर्स्ट टाइम उसको यही देखते हैं कि कैसे जॉब को लिया जाए। তো সেইকাৰণে আমি কি হ'ব লাগিব যে ডিষ্ট্ৰিক্ট চিলেকশ্যন বহুত কনচিয়াছ হ'ব লাগিব। আদাৰৱাইজ চাকৰিৰ পৰা হাত থ'ব লাগিব মানে, যদি ডিষ্ট্ৰিক্ট চিলেকশ্যন ফুল হয়। আৰু সেইটো অকল আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব ডিষ্ট্ৰিক্ট চিলেকশ্যনটো কোনটো কৰে কোনটো নকৰে। আৰু মই ক'লোৱেই যে আগতেই ক'লোঁ মানে, এজন মানুহে যদি তেওঁ দৰঙৰ হয় তেতিয়াহ'লে দৰঙখন তেওঁ প্ৰিফাৰেঞ্চ প্ৰথম দিব, আৰু তাৰপিছত তেওঁ নিয়াৰ বাই ডিষ্ট্ৰিক্টত হয়তো শোণিতপুৰৰ ফালে চেষ্টা কৰিব যদি আপাৰ আছামৰ ফালে হয়। আৰু যদি লোৱাৰ আছামৰ ফালে তেওঁ যিহেতু কামৰূপত নাই, তেতিয়াহ'লে কামৰূপৰ আশে পাশে কি ডিষ্ট্ৰিক্ট আছে সেইখিনিত তেওঁ অকণমান চাব, মানে তেনেকুৱা এটা তেওঁ হয়তো চাব পাৰে। তো সেইকাৰণে সেই বস্তুবিলাক পইণ্টবিলাক আপোনাৰ ৰাখিব লাগিব, মানে ভাবিব লাগিব যে কেনেকুৱা হয়। কিন্তু দেখা গৈছে প্ৰিভিয়াছ ৰিক্ৰুটমেণ্টবিলাকত কিছুমান ডিষ্ট্ৰিক্টত বহুত হাই কাট অফ যোৱা দেখা গৈছে, মানে বিশেষকৈ ধুবুৰীৰ নিচিনা জিলাবিলাকত। আৰু তাত যিহেতু পদো বেছি আছিলে আৰু কাট অফো হাই গৈছে। আৰু তেনেকৈ যদি কম্পেয়াৰ কৰে তেতিয়াহ'লে কিছুমান ডিষ্ট্ৰিক্টত এনেকুৱা হৈছে, যেনে ধৰক যোৰহাট ডিষ্ট্ৰিক্ট, যোৱাবাৰ পদ কম আছিলে কিন্তু কাট অফো কম গৈছে। ঠিক তেনেকৈ ধুবুৰীক পদ বেছি কাট অফো বেছি, মানে কেতিয়াবা ভাইৰেল হয়, মানে কেতিয়াবা ফ'কাছত আহি যায় মানে কিছুমান। আৰু আজিকালিৰ কেণ্ডিডেটবিলাকে দূৰলৈ যায় চাকৰি কৰিবলৈ, মানে হেৰি নকৰে আৰু যায় চবে, মানে ফিমেল হওক মেল হওক তেওঁলোকে যায়। আৰু যিহেতু মিউচুৱেল ট্ৰেন্সফাৰ আছে তেনেকৈ আহিব যিহেতু পাৰে, সেইটো কাৰণে। তো সেইকাৰণেই প্ৰথম কথাটো হ'ব সকলোৱেই নিজৰ নিজৰ স্কিলটো ব্যৱহাৰ কৰক, যাতে তেওঁলোকৰ যিটো ইনপুট দিয়ে আৰু ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ কাৰণে সেইটো যাতে এপ্ৰপ্ৰিয়েট হয় বা শুদ্ধ হয়। তো সেইটোত অকণমান কনচেনট্ৰেট কৰিব আপোনালোকে, ভালকৈ এনালাইচিছ কৰক। আৰু এই বিষয়ে লাইভতো কৈছোঁ আৰু ভিডিঅ'টো কৈছিলোঁ। আৰু এতিয়া কথা হৈছে কিমানখিনি কাট অফ আহিব পাৰে। প্ৰথমতে আমি ইউ পিৰ চাওঁ, ইউ পিৰ কিমান কাট অফ আহিব পাৰে। তো আপোনালোকে জানে যে ইউ পিত যথেষ্টখিনি পদ কম আৰু সেইকাৰণে কাট অফটো বেছি হোৱাৰ সম্ভাৱনা থাকিব। আৰু এইবিলাক আমাৰ জাষ্ট প্ৰেডিক্টেড হয়, এইবিলাক ফাইনেল নহয় কেতিয়াও। ইউ পিৰ ক্ষেত্ৰত ধৰক ইউ আৰৰ 65+ আহিব পাৰে, আৰু অ' বি চিও 64+ থাকিব লাগে, এছ চি 62 মান, এছ টি পি এছ টি এইচ 60 মান আহিব পাৰে মানে। এতিয়া এল পিৰ ক্ষেত্ৰত মানে কোনোবা ডিষ্ট্ৰিক্টত আৰু মানে একদম মিনিমাম কাট অফটো হয়তো প্ৰেডিক্টেড এইবিলাক। ইউ আৰৰ ক্ষেত্ৰত 59 মান অহাৰ সম্ভাৱনা এটা আছে, আৰু অ' বি চিৰ ক্ষেত্ৰত 57 মান আহিব পাৰে, এছ চিৰ ক্ষেত্ৰত 55 মান, এছ টি এইচ আৰু এছ টি পিৰ ক্ষেত্ৰত হয়তো 54 মান অহাৰ চান্সেছ থাকিব। আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত যিহেতু নতুন আৰু তাতো তেনেকুৱাই থাকিব লাগে, 54 53 এনেকুৱা হয়তো থাকিব পাৰে।